নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত জড়িত বিভিন্ন বিষয়ে আজি এই ভিডিঅ'ত আমি কথা পাতিম। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কিমান তাৰিখে পালন কৰা হয়, কোনজন বিজ্ঞানীৰ নামত এই দিৱসটো পালন কৰা হয়, কেতিয়াৰ পৰা এই বিজ্ঞান দিৱসটো প্ৰতি বছৰ পালন কৰি হৈ আহিছে ইত্যাদি বিভিন্ন বিষয়ৰ লগত জড়িত কথাবোৰ আমি এই ভিডিঅ'টোৰ শেষলৈকে আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ নেশ্যনেল ছায়েন্স ডে অসমীয়াত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় 28 ফেব্ৰুৱাৰী তাৰিখে। 28 ফেব্ৰুৱাৰী দিনটোকেই বাছি লোৱাৰ কাৰণটো হৈছে এই বিশেষ দিনটোতেই ছাৰ চন্দ্ৰশেখৰ ভেংকট ৰমনে ৰমন প্ৰভাৱ বা ৰমন ইফেক্ট আৱিষ্কাৰ কৰিছিলে আৰু এই আৱিষ্কাৰৰ কথা সেই তাৰিখটোতে তেওঁ ঘোষণা কৰিছিলে। সেইকাৰণে প্ৰত্যেক বছৰে 28 ফেব্ৰুৱাৰী দিনটোতেই তেখেতৰ এই বিৰল যে আৱিষ্কাৰ কৰাৰ দিনটো সোঁৱৰণ কৰি পেলাই ভাৰতত পালন কৰা হয় আৰু এই আৱিষ্কাৰৰ বাবেই তেখেতক পদাৰ্থ বিজ্ঞানত নোবেল বঁটা প্ৰদান কৰিছিলে। প্ৰত্যেক বছৰে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত এটা মূল আলোচ্য বিষয় হিচাপে কিছুমান কৰ্মসূচী নিৰ্ধাৰণ কৰে যাতে দেশৰ বিজ্ঞানৰ বিষয়টো দেশৰ জনগণৰ কাষ চপাই নিব পাৰে। প্ৰত্যেক বছৰে স্কুল, কলেজ, ইউনিভাৰ্চিটি, বিভিন্ন কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান, গৱেষণা প্ৰতিষ্ঠান আদিত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস 28 ফেব্ৰুৱাৰী তাৰিখে পালন কৰি আহিছে। 2025 বৰ্ষৰ বিজ্ঞান দিৱসৰ থিমটো হৈছে ভাৰতৰ বিকাশৰ বাবে বিজ্ঞান আৰু উদ্ভাৱনত বিশ্ব নেতৃত্বৰ বাবে ভাৰতীয় যুৱক যুৱতীসকলক সবলীকৰণ কৰা। ইয়াৰ ইংলিছৰ যিটো থিম হৈছে সেইটো এম্পাৱাৰিং ইণ্ডিয়ান ইউথ ফৰ গ্ল'বেল লিডাৰশ্বিপ ইন ছায়েন্স এণ্ড ইন'ভেশ্যন ফৰ বিকশিত। ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে বিজ্ঞান দিৱস 1987 চনৰ পৰা প্ৰথম উদযাপন কৰা হৈছিলে 28 ফেব্ৰুৱাৰী তাৰিখে। 1986 চনত ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা যোগাযোগ প্ৰয়োগে ভাৰত চৰকাৰৰ ওচৰত 28 ফেব্ৰুৱাৰী দিনটোতেই ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰিবৰ কাৰণে যি স্বীকৃতি প্ৰদান কৰিবৰ কাৰণে চৰকাৰক কি কৰিছিলে এটা প্ৰস্তাৱ দিছিলে। অৱশ্যে এই প্ৰস্তাৱটো পিছত চৰকাৰে অনুমোদন জনায় আৰু অনুমোদন জনোৱাৰ পিছত 1987 চনৰ পৰা ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস 28 ফেব্ৰুৱাৰী তাৰিখে প্ৰতি বছৰে পালন কৰি অহা হৈছে। শেষত বিজ্ঞানৰ প্ৰতি যাতে আজিৰ ছাত্ৰ ছাত্ৰীসকলে আগতকৈ আৰু অধিক উৎসাহিত হৈ নতুন নতুন আৱিষ্কাৰসমূহ কৰি দেশ তথা জাতিৰ উন্নয়ন সাধন কৰি ভাৰতক পৃথিৱী আৰু বিশ্বৰ বুকুত যাতে জিলিকাই তোলে তাকে কামনা কৰি বিজ্ঞান দিৱসৰ আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰি আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।